হেইগ্ৰু হিডংবা হৈছে ইম্ফলৰ সাগোলবন্দত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এক সামাজিক ধৰ্মীয় অনুষ্ঠান। আচলতে ই এক অনুষ্ঠান যিয়ে ভগৱান বেজয় গোবিন্দজীৰ মহান মন্ত্ৰী আনন্দশাইৰ বংশধৰসকলৰ দৃঢ় ভক্তি প্ৰদৰ্শন কৰে। ইয়াক লাংবান মাহৰ 11 তাৰিখে প্ৰভুক হেইগ্ৰু অৰ্থাৎ আমালাকি ফলত বিখ্যাত প্ৰসাদৰ সৈতে হিয়াং তানাবা অৰ্থাৎ ছাগলবন্দৰ পবিত্ৰ থাংগাপাত খাদত নাও দৌৰ বেজয় গোবিন্দৰ এক ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ সৈতে কাৰ্যকৰী কৰা হয়। এই অনুষ্ঠানৰ প্ৰৱৰ্তন আৰু প্ৰতিষ্ঠা কৰিছিল ৰাজ্য শাসক ভাগ্য চন্দ্ৰ মহাৰাজৰ কৃপা আৰু অনুগ্ৰহত খ্ৰীষ্টীয় 18 শতিকাৰ মাজভাগত ভগৱান বেজয় গোবিন্দ আৰু ভগৱান শ্ৰী গোবিন্দৰ প্ৰতিষ্ঠা হোৱাৰ পিছত। হেইগ্ৰু হিডংবা পূজা স্থানীয় নাগৰিকৰ সহযোগত ধৰ্মপৰায়ণ প্ৰাচীন মন্ত্ৰীৰ বংশধৰসকলৰ একমাত্ৰ পৰিচালনাত কেৱল ভগৱান বেজয় গোবিন্দৰ নামত উৎসৰ্গা কৰা হয়। এই অনুষ্ঠানৰ চমু বিশ্লেষণ কৰিব পাৰি এনেধৰণে। এই দিনৰ আৰম্ভণিতে পবিত্ৰ মন্দিৰ অৰ্থাৎ মণিমন্দিৰ পৰা পবিত্ৰ নাও খোনেট হি লৈ প্ৰভুৰ পবিত্ৰ মূৰ্তিৰ অস্তিত্ব। দেশৰ আনন্দ আৰু কল্যাণৰ বাবে আৰু বিশেষকৈ উপাসক বা ভক্তৰ মুক্তিৰ বাবে পুৰোহিতসকলে অতি গম্ভীৰ আৰু নিষ্ঠাবানভাৱে হেইগ্ৰু পাৰেং মালা প্ৰভুৰ ওচৰত আগবঢ়ায়। খাদটোৰ দুয়োপাৰে আৱৰি থকা লাখ লাখ দৰ্শকৰ পৰা প্ৰসাদ গ্ৰহণ কৰিবলৈ আৰু ঠাকুৰ আৰু তাৰ পিছত খেলপথাৰৰ ফিনিচিং পইণ্টৰ বাহিৰৰ খালৰ এটা ঠাইত প্ৰভুৱে ঐশ্বৰিক আম্পায়াৰৰ স্থান গ্ৰহণ কৰে। ৰঙা আৰু হালধীয়া দুটা সুপৰিচিত দলৰ মাজত নাও দৌৰ আৰু সমিতি আৰু দল অধিনায়ক টেংমাই লেম্পাৰ মূল্যত দল আৰু বিশিষ্ট দৰ্শকৰ মনোৰঞ্জন। কোলাহলপূৰ্ণ চিঞৰ আৰু ভক্তিমূলক গীত গোৱাৰ মাজত নাও দৌৰৰ অন্তত মণিমন্দিৰত ভগৱানক পিছুৱাই যোৱা। স্পষ্টকৈ ক'বলৈ গ'লে হেইগ্ৰু হিডংবা হৈছে এফালে প্ৰভুৰ কৃপাত বিদেশী আগ্ৰাসীসকলৰ অজেয় ভঁৰালৰ ওপৰত আমাৰ বীৰ পূৰ্বপুৰুষসকলে বিজয়ৰ ৰহস্যময় পথৰ স্মৃতিত পূজা আৰু খেলৰ আকৃতিত পৰিৱেশন কৰা এক বৰ্ষপূৰ্তি অনুষ্ঠান আৰু আনহাতে ঈশ্বৰসদৃশ বীৰ আৰু নেতাৰ নিৰ্দেশনাত স্বাধীনতা আৰু স্বাধীনতাৰ বাবে অতি সৰু জাতিৰ ঐক্য। ইতিহাসে কয় যে কেনেকৈ এই ৰাজ্যখন বাৰ্মিজ আগ্ৰাসী আৰু আক্ৰমণকাৰী অদম্য জাকে আগুৰি ধৰিছিল আৰু লুটপাট কৰিছিল। প্ৰাচীন কালত কেনেকৈ আত্মীয়ক বিদেশী আগ্ৰাসীসকলে নিৰ্দয়ীভাৱে হত্যা কৰি অত্যাচাৰ কৰিছিল আৰু কেনেকৈ সম্ভ্ৰান্ত হৃদয়ৰ ৰজা ভাগ্যচন্দ্ৰই আহোম ৰজাৰ সৈতে সময়োপযোগী বন্ধুত্বৰ সুবিধা ল'ব পাৰিছিল আৰু কেনেকৈ পৰামৰ্শৰ অধীনত নিজৰ মানুহখিনি সংগ্ৰহ কৰি মাতিব পাৰিছিল আৰু তেওঁৰ পূজনীয় আংকল মন্ত্ৰী আনন্দশাইৰ আদেশ। ইতিহাসে কয় যে কেনেকৈ ভগৱান শ্ৰী গোবিন্দই সেই জটিল মুহূৰ্তত ৰজা আৰু তেওঁৰ লোকসকলক উদ্ধাৰৰ বাবে আহিছিল। কেনেকৈ ৰজাই নিজৰ ৰাজ্যত প্ৰভুৰ নিজৰ প্ৰতিমূৰ্তি স্থাপন কৰি ভগৱানৰ দয়াৰ মহিমামণ্ডিত কৰিছিল। কেনেকৈ মহান মহামন্ত্ৰীজনে পুৰস্কৃত আৰু সন্মান লাভ কৰিছিল ধৰ্মপৰায়ণ আৰু সৎ ৰজা আৰু তেওঁৰ নিষ্ঠাবান প্ৰজা। সেয়েহে হেইগ্ৰু হিডংবা এই ঐতিহাসিক সত্যৰ ওপৰত ভিত্তি কৰি কৰা এক অনুষ্ঠান। শান্তি আৰু স্বাধীনতাৰ বাবে জাতিৰ বাবে কৰা সংগ্ৰামৰ বাবে এসময়ত মণিপুৰৰ বীৰ আৰু নিষ্ঠাবান পূৰ্বপুৰুষসকলৰ মাজত গভীৰভাৱে শিপাই থকা ঐক্যৰ প্ৰতীকটোক বুজাবলৈ ই এক অনুষ্ঠান। নৈতিক বিজ্ঞান আৰু ৰাজনৈতিক দলৰ ক্ষেত্ৰতো ইয়াৰ এক বৃহৎ অৰ্থ আছে। যিমানে এই ৰাজহুৱা অনুষ্ঠানটো পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰিব সিমানেই পূৰ্বপুৰুষসকলৰ হৃদয় আৰু আত্মাৰ বিষয়ে জানিব পাৰিব, যিসকলে কেৱল নিজৰ মানুহৰ স্বাধীনতা আৰু শান্তিৰ বাবে
ন্যূনতম গুণাগুণনি নকৰাকৈয়ে নিজৰ আটাইতকৈ মূল্যৱান জীৱনটো বলিদান দিছিল চুবুৰীয়া ৰাজ্যৰ লোকে।